এয়া ট্ৰুথ ভিএচিত আপোনালোকে শুনি আছে আমাৰ অনুষ্ঠান আমাৰ আত্মাত জুবিন দাৰ ন্যায়ৰ যুঁজখনৰ আমিও একোজন অংশীদাৰ। আহকচোন আমি সকলোৱে তেওঁ জীয়াই ৰাখোঁ আমাৰ সৃষ্টিৰ মাজেৰেই। এয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ আত্মাত জুবিন অনুষ্ঠানটি। হঠাৎ ফেচবুকটো খুচৰি থাকোঁতেই চকুত পৰিল আমাৰ ৰজাৰ বাঘিনী গৰিমা শইকীয়া গাৰ্গৰ এটি আৱেগিক পোষ্ট। আহকচোন তেওঁৰ দৃষ্টিৰে আমিও জুবিন নামৰ সত্তাটিৰ কাষ চাপোঁ আৰু আমিও হেৰাই যাওঁ কোনো মায়াবিনী ৰাতিৰ বুকুত। তুমি চাগে বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে, শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে। বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহে, ৰিলিজ প্লেন চাব লাগে। এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব। অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব। কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিব লাগিব। ৰক্ষাই পোৱা নাই চাগে তুমি। সেইকাৰণে এটাও ফোন নাই ইমান দিনে। দৌৰা দৌৰি কোবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই। একো নাই, মই বুজি পাওঁ নহয়। আৰু মিছন চাইনা ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই। মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰোঁ কি হ'ব? কিবোৰ যে চিন্তা কৰা তুমি। মই বাৰু সদায় আছোঁ বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ। তথাপি ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই। কিন্তু ইমান দিন যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা ল'ব নোৱাৰাকৈ। বৰকৈ মনত পৰি আছে গল্ডি, বহুত মিছ কৰিছোঁ তোমাক। এটা এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰোঁ একো। মই আছোৱেই নে নাই নিজেও বুজি পোৱা নাই।